সাঁওতাল জনগোষ্ঠীৰ যি বিপ্লৱ যি আন্দোলন চৰকাৰে সদায় দমন কৰি আহিছে। চৰকাৰে অসম চৰকাৰে দিল্লী চৰকাৰক এনেকুৱা ধৰণৰ এক চিত্ৰ দেখাব বিচাৰিছে যে সাঁওতাল জনগোষ্ঠী এক চাহ জনগোষ্ঠী নহয়। কোনো জনগোষ্ঠী মই আপোনালোকক স্পষ্টকৰণ দিব বিচাৰিছো, কোনো জনগোষ্ঠী প্ৰাক্তন জনগোষ্ঠী নহয়। সাঁওতাল জনগোষ্ঠী প্ৰাক্তন চাহ জনগোষ্ঠী নহয় বা সাঁওতাল জনগোষ্ঠী চাহ জনগোষ্ঠী নহয়। সাঁওতাল জনগোষ্ঠী এই জনগোষ্ঠী যাৰ মাটি পাট্টা, যাৰ কলা সংস্কৃতি, যাৰ অস্তিত্ব আছে। আমি অস্তিত্ব আৰু আত্মসন্মানৰ পক্ষে বিপ্লৱ কৰি আছো। আমাৰ বিপ্লৱ, আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ মা দেউতা, আমাৰ গাত যেতিয়ালৈকে তেজ থাকিব তেতিয়ালৈকে সাঁওতাল ছাত্ৰ জনতা বিপ্লৱ গঢ়ি যাব। তেতিয়ালৈকে আন্দোলন কৰিম যেতিয়ালৈকে আমাৰ আত্মসন্মান নাপাওঁ, যেতিয়ালৈকে আমাৰ অস্তিত্বৰ অভাৱ হৈছে, যেতিয়ালৈকে আমি অস্তিত্ব ইয়াত সৃষ্টি কৰিব নোৱাৰো, তেতিয়ালৈকে আমাৰ সাঁওতাল ছাত্ৰ জনতাৰ বিপ্লৱ গঢ়ি থাকিব যেতিয়ালৈকে আমাক ইয়াত নিৰাপত্তা প্ৰদান নকৰিব। ব্ৰিটিছ চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো। আমি এই মাহৰ 15 মে তাৰিখে এটা ষ্টেটমেণ্ট দিছিলো। অসম চৰকাৰক আমি তেতিয়া উত্থাপন কৰিছিলো যে সাঁওতাল জনগোষ্ঠীসকলক আপোনালোকে শৰণাৰ্থী পুনৰ সংস্থাপনৰ নামত যি দিলে সেয়া এক নাটকহে। এক নাটক আছিলে। যি সাঁওতাল জনগোষ্ঠীৰ ঘৰত আপোনালোকে এতিয়াও যাব, এতিয়া তেওঁলোকৰ যি গৰু ছাগলী জোপোহা জুপুৰি ঘৰ, সেই জুপুৰি ঘৰত বাস কৰি আছে। আৰু কোন চৰকাৰে এতিয়া ক'ব বিচাৰিছে যে আমি স্বাভাৱিক ব্ৰিটিছ চৰকাৰক অধিক নিৰাপত্তা প্ৰদান কৰিছো আৰু অনধিকত আমি উন্নতি কৰিব পাৰিছো। আমি কেতিয়াও বিশ্বাস নকৰো। এই সাঁওতাল জনগোষ্ঠীৰ হেৰুৱাব লগা একো নাই। যি হেৰুৱাইছো আমি 96তে হেৰুৱাইছো, 1996 চনত হেৰুৱাইছো। আমি হেৰুৱাব লগা একো নাই। আমি বিশ্বাস কৰো যি জনগোষ্ঠী বিপ্লৱ কৰিব সেই জনগোষ্ঠী তাৰ প্ৰাপ্ত নিশ্চয় পাব। আমাৰ হেৰুৱাবলৈ একোটাই বস্তু আছে, আমাৰ এনাজৰীডাল। যি এনাজৰীডালত বান্ধি আছো আৰু যি এনাজৰীডালত ধৰি আমি বিপ্লৱ কৰি আছো, সেইবাবে আমি সতৰ্ক হ'ব লাগিব। আৰু সেইবাবে সাঁওতাল ছাত্ৰ জনতা সকলোৰে সময়তে সতৰ্ক যে সেই এনাজৰীডাল যাতে আমি ছিঙি নেপেলাওঁ। আমি সঁচাকৈ ৰক্ষিত যে ব্ৰিটিছ অঞ্চলত আজি হত্যা, অপহৰণ, লুণ্ঠন চলিছে। এছাম জনগোষ্ঠীয় আৰু এছাম মানুহে ভাবিছে যে ব্ৰিটিছত বাস কৰা এই হিন্দু, মুছলিম, বঙালী ৰাজবংশীসকলৰ এনেকুৱা হত্যা, অপহৰণ কৰিলে এই জনগোষ্ঠীয়ে এইখন মাটি এৰি অন্য দেশত যাব। আমি কেতিয়াও নাযাওঁ। ইখন ভূমিৰে ভূমিপুত্ৰ আমি, ইখন ভূমিৰে ভূমিপুত্ৰ। এই ব্ৰিটিছ অঞ্চলত বৈ যোৱা বতাহৰ বতাহ খাই আমি জীয়াই আছো। আমি কেলে গুচি যাম এইখন ব্ৰিটিছ এৰি? আমাৰো অধিকাৰ আছে। ব্ৰিটিছ কোকৰাঝাৰত বহিবৰ কাৰণে, হাগ্ৰামা মহিলাৰ জেগাত বহিবৰ কাৰণে আমাৰ অধিকাৰ আছে। আৰু সেই অধিকাৰ আমি নিজেই বনাব লাগিব। য'ত প্ৰজা থাকে, য'ত ৰজা থাকিব তাত প্ৰজা থাকিবই। আপোনালোকে সেইকাৰণে সজাগ হ'ব, আপোনালোকে যাতে কাৰো পৰ্যা নহয়। পৰ্যা হৈ থাকিব, যিমান দিন আপোনালোকে পৰ্যা হৈ থাকিব সিমান দিন আপোনালোকে ৰজাৰ ওচৰত আঁঠুকাই থাকিব লাগিব। আৰু এইটোৰ কাৰণে আপোনালোকে সজাগ হওক যে আপোনালোকে নিজেই ৰজা হ'ব। আৰু এই ৰজা হ'বৰ কাৰণে আমাৰ ভাৰতৰ সংবিধানে আমাক অধিকাৰ দিছে। আৰু এই অধিকাৰৰ ভিত্তিত আমি আজি সমবেত হৈছো। আমি এই অধিকাৰৰ ভিত্তিত আমাৰ বিপ্লৱ ষ্টাৰ্ট কৰিছো। বিদ্ৰোহ নহয়, বিপ্লৱ মানে বিদ্ৰোহ নহয়, আন্দোলন মানে বিদ্ৰোহ নহয়। বিপ্লৱ মানে আমাৰ প্ৰাপ্য অধিকাৰ আমি বিচাৰিছো। আৰু যি আমি প্ৰাপ্য বিচাৰিছো, যি আমি অধিকাৰ বিচাৰিছো, সেই অধিকাৰ আজি কিয় ইয়াত? আৰু প্ৰয়োজন সাপেক্ষ হলে দিল্লী, দিছপুৰ যাবই লাগিব। আৰু প্ৰয়োজন সাপেক্ষ হলে আত্মজাত দিবৰ কাৰণে সাজু হৈ থাকিব লাগিব। চৰকাৰক আমি সকীয়াই দিছো যে আমি আমাৰ অধিকাৰ বিচাৰিছো। আমি পৃথক ৰাজ্য বিচৰা নাই। আমি বিশ্বাস নকৰো, হলেও সাঁওতাল ছাত্ৰ জনতাই কেতিয়াও বিশ্বাস নকৰে যে পৃথক ৰাজ্য হলেই যে মানুহৰ সমস্যা সমাধান হ'ব। আমি কেতিয়াও বিশ্বাস নকৰো। আৰু আপোনালোকক আমি আহ্বান জনাওঁ যে যেতিয়ালৈকে আমি শিক্ষাৰ দিশত আগবাঢ়ি নাযাওঁ, আমি শিক্ষিত নহওঁ, আমাৰ চিন্তাৰ পৰিৱৰ্তন নহয়, চেঞ্জেছ অফ এটিটিউড, আমাৰ চিন্তাধাৰা পৰিৱৰ্তন আনিব লাগিব।
যেতিয়ালৈকে আমি আমাৰ চিন্তাধাৰা পৰিৱৰ্তন নানো তেতিয়ালৈকে আমি উপলব্ধি নকৰিম যে এইখন পিটিচিত আমাৰ অধিকাৰ আছে, আমাৰ প্ৰাপ্য আছে, আমি বঞ্চনা হৈছো, আমি প্ৰতাৰণা হৈছো, আমি লজ্জিত হৈছো। সেইটো কাৰণে আপোনালোক সকলোকে আহ্বান জনাইছো, আহক আমি একোখন মঞ্চত আহি আমাৰ অধিকাৰৰ কথা কৈ অদূৰ ভৱিষ্যতে আমি কিয় আমাৰ এই কণ কণ ল'ৰা ছোৱালীৰ মুখত যাতে আমাৰ এই জাতি ভেদৰ ভাৱ কেতিয়াও সৃষ্টি নহয়, এই ডিসক্রিমিনেশন যাতে কেতিয়াও সৃষ্টি নহয়। আপোনালোকক আমি ক'ব বিচাৰিম যে সাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী বুলি ভাবি সেকেন্ড ক্লাস সিটিজেন দিয়া হয়, অলৱেজ সেকেন্ড ক্লাস সিটিজেনৰ নিচিনা অধিকাৰ দিয়া হয়, য'ত আমাৰ কাৰণে জীয়াই থকাৰ কাৰণে কোনো অধিকাৰেই নাই। যিখন দেশত আমি কোনো জীয়াই থকাৰ অধিকাৰেই পোৱা নাই, তো ইখন দেশক আমি সন্মান কৰিব কেনেকৈ শিকিম? আমাক সন্মান কৰিবলৈ শিকাব লাগিব, আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ আমি পাবই লাগিব, তেতিয়াহে আমি এখন দেশক সন্মান কৰিবলৈ শিকিম। তিন Adiman mata ningren gogawa at imnala tinape Israelkan santal samadren joto kamyaku alai patiwa sauta senkon ape lagi niya gini har tin nabi apa andalan re apa khoj at tetang re babunanga in nabi sarkar bhai mamuna apa sarkar e mamuna andre tin re apa adhikar lagi apa prapya lagi dahar bajda gajol lagi bo rajia indra apa adhikar bun jama are niya nyawa bun kana oka jaga re akil bina ona jaga re sapa samaj bina oka jaga re akil bina oni harda jihate bajja ji homajot ji poribekhot ji sthanot শিক্ষা নাই সেই স্থানত সেই মানুহ জীৱিত হৈ মৃত যি সংগ্ৰাম সদায় ছাত্ৰ সন্থাই কৰিলে আমি আমাৰ দীৰ্ঘদিনীয়া সংগ্ৰাম নহয়, আমি 8 বছৰ আমাৰ 2005 26 নৱেম্বৰত আমি 26 মাৰ্চত আমি জন্মগ্ৰহণ কৰিছো, কিন্তু এই 8 বছৰে দীৰ্ঘদিনীয়া আমাৰ সংগ্ৰামত আমি উপলব্ধ কৰিব পাৰিছো যে চৰকাৰে ফ্ৰী অফ কষ্ট মুক্তভাৱে কাৰো অধিকাৰ নিদিয়ে, আমি উপলব্ধি কৰিছো। সেইটো কাৰণে আজিৰ মানুহে সংগ্ৰাম কৰিব আৰম্ভ কৰিছে, যি সংগ্ৰামে আজি হ'ব অসমত, আজি বিটিচি বুলি নহয়, কাৰ্বি আংলঙত যাওক, ধেমাজিত যাওক, খটবৰ জুই জ্বলিছে কিয়? বিশৃংখলাৰ অভাৱ হৈছে, কাৰণ চৰকাৰে সেইবিলাক মানুহক যিবিলাক মানুহৰ প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ দিব পৰা নাই। চৰকাৰে যদি প্ৰাপ্য অধিকাৰ দিব পাৰিলে হয়, আজি অন্যান্য যি জনগোষ্ঠীসকলে নিজৰ অধিকাৰৰ বাবে পৃথক ৰাজ্য বিচাৰিছে সেই জনগোষ্ঠীয়ে পৃথক ৰাজ্য নিবিচাৰিলে হয়। আপোনালোকে আমাক কোনেও দাবী ক'ব নোৱাৰে এই সাঁওতাল জনগোষ্ঠী, এই সংখ্যালঘু জনগোষ্ঠী, এই বেংগলী জনগোষ্ঠীয়ে এদিন এখন যে সিহঁতে পৃথক ৰাজ্য বিচাৰিবই পাৰো। যদি এনেকুৱা শান্তি বিশৃংখলাৰ মাজত আমি থাকিব লগা হয়, আমাৰ অধিকাৰৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আমি পৃথক ৰাজ্য নিশ্চয় বিচাৰিব লাগিব। এইটো আমি ইমান চৰণ ভাৱে ছাত্ৰ সন্থাই আহ্বান জনা নাই, এই আহ্বান সময়ে আমাক নিশ্চয় জনাব আৰু তেতিয়া আমি নিশ্চয় বাধ্য হ'ম। তো হৃদয়ত আমি অতিকৈ আনন্দ অনুভৱ কৰিছো, কাৰণ যি আন্দোলনৰ কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে বা চৰকাৰৰ ওচৰত আমি আমাৰ দাবী উত্থাপন কৰিছো, সেইখন মঞ্চত আমাৰ সন্মানীয় অধ্যক্ষ শিক্ষাগুৰুসকল আছে, তেখেতসকলক আমাৰ হৰিয় সাঁওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছো যাতে উঠি অহা ল'ৰা ছোৱালীসকলক গঠনমূলক চিন্তা চৰ্চা কৰিব পৰা, নিজৰ প্ৰাপ্য আৰু অধিকাৰ চিনিব পৰা শিক্ষা প্ৰদান কৰে, তাৰে আশা কৰি আমি তথা মই আমাৰ হৰিয় সাঁওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা বক্তব্য সামৰিলো। জোহাৰ, থেংক ইউ।